105 কেজিৰ কৌৰৰ পাতি চাউল 105 কেজি খাই আহোঁতে আমি আৰু লেটে হৈ গ'ল। ভাই বন্ধা যাবগৈ হ'ল আৰু এতিয়া চাবলৈ আহিছোঁ। আৰু টিকেট পাম নে নাপাম নাজানো আমি, নিশ্চয়কৈ নাপাম চাগে। বাৰু গৈছোঁ আৰু যি হ'ব দেখা যাব। তো গৈ আছোঁ ধুনীয়াকৈ এইফালে আমাৰ আছে গৈ আছোঁ ধুনীয়াকৈ নানা আছোঁ। এই মিহিকৈ টিকেটটো পালোঁ আৰু কাটি দিলোঁ দেই। টিকেটটো কাটি পিনি যাওঁ ভিতৰলৈ প্ৰৱেশ কৰোঁ আৰু নে কি। এইফালে এণ্ট্ৰি দেখিছোঁ, এইফালে এণ্ট্ৰি মাৰিব লাগিব আৰু নে কি। এইফালে এণ্ট্ৰি মাৰোঁ আৰু কি বা হয় আৰু চিনেমাটো গাইজ আহি পেলাই পাই গ'লোঁ ইয়াতে। আৰু মই আপোনালোকে দেখাই আছোঁ কেনেকুৱা লাগিব চাই পোৱা মজা লাগিব, ভাল লাগিব। একেবাৰে লাষ্টত আহিছোঁ। এই উপায় নাই আৰু এই কণ্ট্ৰলৰ 105 কেজি চাউলটো আনিলোঁ, আনি পেলাই আৰু অলপ বহি আছোঁ। পাৰিলে ভইচটো অকণমান তুলি ল'বও পাৰি এনেকৈ। তো গাইজ একেবাৰে প্ৰথমতে ৰুদ্ৰখনৰ অলপমান মানে ট্ৰেইলাৰ দেখাই দিছে। ইমান মজা লাগিছে নহয় চাই পেলাই। এইখনো পূৰা মজা বোলে মানে অসমীয়া চিনেমা জগত বাহ। আৰু এনেদৰে ভাইমন দা আৰম্ভ হৈ গ'ল আৰু এইয়া প্ৰথম গানটোৱে ভাল লাগিছে দেই। তাৰপাছত বগেনভেলিয়া মানে এইয়া জনস্কায়াত সোমাই গ'লোঁ। কি বগৰ যদি সোমাই পোৱা নাই বৰ লাজৰ কথা বোলো, সেইকাৰণে সোমাই যাওঁচোন বাৰু পাছফালে আছে যিহেতু। চালোঁ ধুনীয়া লাগিলে, খুব এখন ভাল চিনেমা মানে একদম পূৰা পইচা বচুল চিনেমা আৰু খুব ভাল লাগিলে। মানে প্ৰত্যেকটো বস্তু নিখুঁতকৈ দেখাইছে। তোৰ কেনেকুৱা লাগিলে? ভাল লাগিলে আজি তো গাইজ ইয়াৰ পৰিৱেশটো দেখাইছোঁ হা, কি ধুনীয়া জনস্কায়া মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে। তো গাইজ ধুনীয়াকৈ চিনেমাখন চাই আহিলোঁ। খুব মানে ভাল চিনেমা বনাইছে মুনীন বৰুৱাৰ যি স্মৃতিত মানে হেৰিয়ত সঁচা কাহিনী। চ' মানে কি ক'ম আৰু কাহিনী স্ক্ৰিপ্ট পৰা আদি কৰি মিউজিক চিউজিক এইবিলাক ইমান ধুনীয়া লাগিছে। মানে প্ৰত্যেকটো বস্তু মই এইটোৱে ছাজেষ্ট কৰিম আপোনালোকে চাবলৈ আহক। খুব মানে চাবলৈ অলৰেডি সকলোৱে চালেই আৰু চবেই, তথাপি যিসকলে নাই চোৱা বাবা চাবলৈ আহক। মানে পূৰা ধুনীয়া লাগিছে ইমান কৈছোঁ নহয়। আৰু এতিয়া আমি জনস্কায়াত আছোঁ, একো খোৱা নাই বহিছে এনেই। মই আগে আহি পোৱা নাই ইয়ালৈ, শিৱসাগৰৰে, তথাপিতো মই আহি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিলোঁ। ভাইমনদাৰ কথা যদি সোধে 105 কেজি চাউল মানে আনি হ'লেও মানে অৱশেষত চাউল মানে ভালে লাগিলে। মোক যদি সোধে ন ভাইমনদাৰ কাৰণে 5 ষ্টাৰ দিবৰ কাৰণে মই 5টা ষ্টাৰ দি মানে পূৰা ধুনীয়া বনাইছোঁ। মানে বেলেগ 5 ষ্টাৰ কি দিল জান চব মানে কিবা পইচা বচুল লিখা লাগিলে আৰু ভাল লাগিলে চাই পেলাই। চালু চিনেমাখন ধুনীয়াকৈ পূৰা মানে মজা চিনেমা বনাইছে। তো আপোনালোকেও চাবলৈ যাব যদি পাৰে। আৰু কি ক'ম, যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ ফৰ ৱাচিং। অন্য এটা ভিডিঅ'তে আপোনাক লগ পাম। টিল দেন ৱাচিং মাই ভিডিঅ'। বাই।